মাথা ঘূৰা তামোল দিছে বে নমস্কাৰ ওয়েলকাম টু আওয়ার ফার্স্ট ভিডিও একচুয়ালি প্ৰথম বুলি ক'লে শুদ্ধ নহ'ব কাৰণ আমাৰ অলৰেডি এটা চেনেল আছে ক্লাব স্কিল বুলি তাত আপোনালোকে চেক কৰিব পাৰে তাত বিভিন্ন ধৰণৰ অদ্ভুত ভিডিঅ' আমি আপলোড কৰি থাকোঁ খালি তাত হিন্দীত পাব লেংগুৱেজটো আমি একচুৱেলি থাকোঁ বেংগলোৰত তো ইয়াৰ যিকোনো জেগা ইয়াৰ ফুড কালচাৰ অসমীয়া ভাষাত আমি দেখাবৰ কাৰণে জাষ্ট চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু আমি প্ৰথম ভিডিঅ'টোৱে আৰম্ভ কৰিম এসাঁজ গাহৰি থালিৰ সৈতে তৃপ্তিদায়ক আৰু লগতে আমি প্ৰথম কিন্তু তাৰ আগতে আমি গৈ আছোঁ বেংগলোৰ চবতকৈ এখন সস্তা মাৰ্কেটত তাত বোলে শুনিছোঁ 50 টকাত বোলে 3-4টামান জিন্সৰ পেণ্ট দিয়ে আচৰিত এনেকুৱা কেনেকৈ হ'ব পাৰে তো আমি তাত চেক কৰিব গৈ আছোঁ আজিলৈকে কাৰণ যোৱা নাই আৰু বাহিৰত একদম সাংঘাতিক ৰ'দ বেলটো মাথা ওপৰতে আছে তো ৰাতি ঠিকে থাকে বতৰ কিন্তু দিনত অলপ গৰম হয় আৰু বৰ্তমান ৰৈ আছোঁ বাছৰ কাৰণে বাছ ষ্টেণ্ডৰ ছাইডত আপুনি দেখা পাব 20 টকাৰ আনাৰস দি আছে আৰু ৰাস্তাৰ ছাইডত নাৰিকলটোতো কমন ইয়াত মানে পাবই য'ত হ'লেও বৰ্তমান আমি বাছত উঠিলোঁ আৰু বাছত আমি লৈ ল'লোঁ এনেকুৱা ধৰণৰ ডে পাছ আৰু এই পাছটো লৈ ল'লে আপুনি 24 ঘণ্টাৰ ভিতৰত বেংগলোৰৰ যিকোনো জেগা ঘূৰিব পাৰে আৰু যিকোনো বাছত উঠি যাব পাৰে মাত্ৰ 70 টকাত আৰু এখন আছে মানে আজিৰ কাৰণে আমি হিৰ' বেংগলোৰ য'ত মন যায় আমি চবতে যাব পাৰোঁ কোনো মতলব নাই আমি নামি দিলোঁ ইয়াতে আগাৰা বুলি জেগাখনত কাৰণ আমি যোনখন বাছত উঠিছিলোঁ একচুৱেলি আমি গৈ আছোঁ কেয়াৰ মাৰ্কেট যোনখন মাৰ্কেটৰ কথা কৈছোঁ কিন্তু এই বাছখন তাত নাযায় তো কিন্তু আমি ইয়াত নামি দিলোঁ কেছ নাই এতিয়া আমি যি বাছ এইফালৰ পৰা আহে কেয়াৰ মাৰ্কেট যোৱা বাছ তাত আমি উঠি দিলেই হ'ল কাৰণ আমাৰ লগত পাছ আছে তো একচুৱেলি অসমতো এই ব্যৱস্থাটো থাকিব লাগে অসমত কাৰণ চব মানুহৰ লগত পইচা বহুত কম থাকে ইনকাম চ'ৰ্চটো কম থাকে আমাৰ নিচিনা ল'ৰাবোৰৰ তো সিহঁতেও যাতে 70-100 টকাৰ ভিতৰত মানে যিকোনো জেগা ঘূৰিব পাৰে কাৰণ অসমত ট্ৰেভেল কৰিবলগীয়া জেগা ইয়াতকৈতো বহুত বেছি আছে মোৰ মতে আৰু ইয়াত আপোনালোকে এই ধৰণে চাৰ্চ কৰিব পাৰিব মানে কেয়াৰ মাৰ্কেট তো ইয়ৰ লোকেশ্যন তো এনেকৈ বাছৰ নাম্বাৰবোৰ ওলাই যায় চবৰে নাম্বাৰ থাকে পাৰ্টিকুলাৰ বেলেগ বেলেগ জেগাৰ কাৰণে তো আমি যাব লাগিব এইখন 342 নেক্সট আছে তো তাৰ কাৰণে আমি ৱেইট কৰি আছোঁ আৰু ৰাহুলে বৰ্তমান ষ্টেটাছত চাই আছে অসমত বাপৰে 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 বাল্য বিবাহৰ কিবা চলি আছে অসমত মানে মামা এতিয়া ডাইৰেক্ট কৈছে যে যোনে বিয়া চিয়া পাতিছ ভাই ধান খাই মুৰ্গী ক'ত পলাবি ধৰিমেই তহঁতকো এতিয়া আমি পালোহি মেজেষ্টিক ধেইবাৰ বাছ চেঞ্জ কৰাৰ পিছত এইটো আপুনি ঘাটি বুলি ক'ব পাৰে বাছৰ একো জেগা চিনি নাপালে মেজেষ্টিক আহি গ'লে হ'ল ইয়াৰ পৰা চব জেগাৰ কাৰণে বাছ পাই যায় তো আমি এটা আকৌ চেঞ্জ কৰিব লাগিব কেয়াৰ মাৰ্কেটৰ কাৰণে বাছৰ পৰা নামি আমি আহি পালোঁ কেয়াৰ মাৰ্কেট বাপৰে এনেকুৱা ভিৰ তো বহুত ভিৰৰ মাজেৰে পাৰ হৈ আমি ভিতৰলৈ গৈ আছোঁ আৰু জেগাটো দেখাত যি ধৰণে সৰু লাগিছে মোবাইলৰ স্ক্ৰীণত বাট ৰিয়েলিটিত বহুত ডাঙৰ হয় আৰু বহুত বেছি মানুহ এইবোৰে ৰাস্তা ঘাটে বৈ থাকে বহুত কম দামত তো 350 সেই বাপৰে 350 টকা নালাগে আমি ৰিলেক্সো পিন্ধিম 90 টকা চাচা কিतना ये सब 100 रुपया না মাত্ৰ 100 টকা 100 টকাত আপুনি পাই যাব এনেকুৱা ধুনীয়া চশমা অকণমান মিলা ৰে ৰাহুলে ট্ৰাই কৰিছিলে 20 টকা কমা 30 টকা কম হ'বলৈ কিন্তু নকমালে ৰে 100 টকাটো 30 টকা কমাইছে এইবোৰ চাৰ্ট ইয়াত চব 100 না সব 100 টকা 100 টকা এটা লৈ লওঁ আৰু যি আছে যি নাই এতিয়া সংগতে ইয়াত চাৰ্ট চাই আছে বহুত ভাল 100 টকা চাৰ্ট এইটো পিন্ধি ল'লে যে লৈ ৰাইস কপ কেনেকা লাগিছে নাইস আৰু মোকতো বহুত বেছি ভাল লাগিছে তিনটা চাৰ্ট কিনি ল'লোঁ ৰাহুল মাই ৰাহি পিন্ধিয়ে লৈছে মজা বঢ়িয়া মাত্ৰ 100 টকা বে চব 100 টকা ইয়াত 100 টকা চব কেয়াৰ মাৰ্কেট নামটো বাদ দি 100 টকীয়া মাৰ্কেট দি দিলেও ঠিক আছে এইটো লৈ ল'লোঁ ৰাহুল মই কিমান টকা দাম কৈ দিয়া 20 টকা কমাব লাগিব এখন আপোনালোকেও চাই লওক মাত্ৰ 20 টকাত ইয়াৰ ধুনীয়া ধুনীয়া ঝুমকা 10-20 টকা আংকল কিতনে কি আছে আচ্ছা 50 টকা তো কোনোবা অসমৰ ছোৱালী আছে যদি কণ্টেক্ট কৰিবা মই নিশ্চয় ইয়াৰ পৰা পঠাই দিব পাৰিম समझ रहे हो 500 টকা মানত ধেৰ পালোঁ চাৰ্ট 3টা চশমা 3যোৰ আগলৈ চাওঁ কি আছে আপোনালোককো দেখাওঁ দাম কিমান এইটো 400 নেকি গোটেই ছেটযোৰ বাপৰে 400 টকা দেখাত ধুনীয়া বাৰু তোক পিন্ধিলে ভাল লাগিব হাতীয়ে ক'ত মাৰিছে এইটো জিন্দা হাতী বে বজাৰ জিন্দা নহয় নেকি বাপৰে মই বোলে ভয় খাই গৈছিলোঁ হাতী চাতী আহি গ'ল বজাৰৰ মাজত নাজানো ক'ৰ পৰা বাট এইটো পুতলা হয় কিনি নিব পাৰি নেকি এইটো কিবা এটা খাই লওঁ ডাঙৰ জলকীয়া ভাজি খাইছোঁ কেঁচা এইটো কেপচিকাম মই একদম চিধা মানুহ এইবোৰ 150 টকা চেণ্ট গোন্ধটো ভালেই বে কিন্তু এইবোৰ বস্তু লৈ লাভ নাই দিল্লীত মই লৈছিলোঁ এনেকৈ 90 টকাত 3টা ফগ পাৰফিউম দি আছিলে 3 দিনো নগ'ল আৰু গোন্ধ চোন্ধ নাই হাৱাত উৰি যায় তো আমি এতিয়া ঘূৰি গৈ আছোঁ আৰু মই পেঞ্চন পালে দুটামান লৈ লওঁ মানে ক্লাব স্কিলত সেইবোৰ কাষ্টমাইজ কৰি মেলি দিওঁ তো ক্লাব স্কিল যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বাম্পাৰ ভোক লাগিছে বে গাহৰিটো দিব লাগে গাহৰিটো দিব লাগিছিল জল্দি বে আৰু এইপিনে আপা আৰু আপি ধেত মইনো কি ভিডিঅ' কৰি আছোঁ বাৰু এইটো পুৰা নিজে দোকানী হৈ গৈছে নেকি আপুনি
অঁ কি বেছি আছে নেকি? ইয়াত ফুল ফ্ৰীডম থাকে বিন্দাছ চাব পৰা নিজে মই বিকিমহে এতিয়া দুটামান 200 টকাত যোৱা টাইমত এইবোৰ ইমান গাল আমি কাপোৰ লৈছোঁ কেয়াৰ মাৰ্কেটত টোটেল আমি বজাৰ কৰিলোঁ কিমান টকা 1200 টকাৰ 1200 টকাত আমি ইমানখিনিয়ে বস্তু আনিছোঁ আপোনালোকে যেতিয়া থাকে আপোনালোকে ভাবিব যে 1200 টকাত ইমান দুটা বস্তুহে আহে আৰু আপোনালোকৰ মাজত কোনোবা যদি বেংগলোৰত আছে অসমৰ তো ইয়াত আহিব পাৰে হাইলি ৰিকমেণ্ডেড এতিয়া আমি আকৌ ৰিটাৰ্ণ যাব লাগে মেজেষ্টিক য'ৰ পৰা আহিছিলোঁ তাৰ পৰা আমি আকৌ বাছ ল'ব লাগে কৰমংলা তো তাতে অসমী বুলি এখন ৰেষ্টুৰেণ্ট আছে অসমীয়া পিয়'ৰ অসমীয়া ৰেষ্টুৰেণ্ট ময়ো যোৱা নাই আজি যামহে যে ভালকৈ গাহৰি অলপ খালে ন সুখ পাই যাম দেই বেংগলোৰত প্ৰথমবাৰ আছামিজ থালি খোৱাৰ সপোন দেখি দেখি ৰাহুল বৰ্তমান শুই গ'ল মানে মেইন পইণ্টটো কি যে যিমানে আপুনি দামী খানা নাখাওক ভাল খানা নাখাওক আছামিজ খানা মেইন হয় আছামিজ খানা ইম'চন চিধা কথা তো এইটো ফিল আপুনি এতিয়া নকৰে মানে যোন ধৰক ঘৰত আছে অসমত আছে যদি একবাৰ বাহিৰলৈ ওলাই আহে যেনেকৈ আমাৰ নিচিনা মানুহে তো আমি তৰ্বি থাকোঁ যে মানে অসমীয়া থালি যদি ক'ৰবাত পাই যোৱা হয় তো আপোনালোককো দেখাইছোঁ যে ইয়াত অসমীয়া থালিটোনো কেনেকুৱা হয় এতিয়া আমি বৰ্তমান নামিলোঁ কৰমংলা আৰু আমি এইটো ৰাস্তাই অলপ খোজকাঢ়িব লাগিব 550 মিটাৰ মেপত দেখাইছে বাপৰে গাহৰিৰ কাৰণে কিমান ষ্ট্ৰাগল আৰু গাহৰিৰ কাৰণে চব কৰিম ভাই জান দি দিম তো আমি বৰ্তমান পালোহি অসমী এইটো ওপৰত আছে 1 ছেকেণ্ড এইটো কিন্তু এটা ডাঙৰ প্ৰব্লেম হ'ল যে অসমী বন্ধ আৰু কৃষ্ণাকো লগ পাই গ'লোঁ মোৰ লগৰে বিশ্বনাথ চাৰিআলি তো আমি নেক্সটখনলৈ যাওঁ জেমছ ডেলিকেচি বুলি ইয়াতো ভালেই বোলে এই আহিয়ে দেখিছোঁ শৰাই মন চন ভাল হৈ গৈছে এই আহিয়ে জয়া এখন যেতিয়া বেংগলোৰত দেখাবা ন এইটো ফিল কয় আৰু ভিতৰতো বহুত বেছিয়ে ধুনীয়া যি ধৰণে গামোচাবোৰ জাপিবোৰত এই ধৰণে ওলোমাই থোৱা আছে তো চাই বহুত বেছি ভাল লাগে আৰু ইয়াত মানে অসমীয়া ফিলটো দিবৰ কাৰণে এইবিলাক কাঁহৰ গিলাচ চবতে আৰু কলপাত যেন এইটো ৰিয়েল কলপাত নহয় এইটো প্লাষ্টিকে হয় খালি কলপাত নিচিনা দেখাত এইটো বৰ ধুনীয়া দেখিবলৈ শৰাই টাইপ হয় তো দেখিবলৈ বৰ ধুনীয়া কিউট তো অংগতে ইয়াত মেনুখন বহুত দেৰি চাই চাই কিনো অৰ্ডাৰ দিলে চাওঁ এখন আছামিজ থালি 210 টকা পৰ্ক উইথ পটেটো 280 গ্ৰেভি এণ্ড চিকেন ফ্ৰাইড 200 খুব খামেই আজি তো আমাৰ থালকেইখন আহি পালেহি আৰু আপোনালোকক ডিটেইলছকৈ দেখাইছোঁ কি কি আইটেম দিছে প্ৰথমে এইটো হ'ল ভাত এইটো বেঙেনা ফ্ৰাই তাৰ তলত আছে এটা শুকান ভাজি এইটো লাবৰা ভাজি এইটো খাৰ আলু পিটিকা দালি মাটি দালি চালাড ব্ৰইলাৰ গাহৰি আৰু তিলৰ চাটনি বেম্বু শ্বুট বুটৰ চাটনি ধনিয়া চাটনি আৰু লগত কাজি নেমু যোনটো ইয়াত একদমেই পোৱা নাযায় দে বাটে ধৰা আৰু বাতিকেইটা ফাৰ্ষ্ট ছাইডত ৰাখি লওঁ ধুনীয়াকৈ মজা নে নাই ইহঁতে ফেক ৰিভিউ দিয়ে মই খাব লাগিব আৰম্ভ দাইলটোকে চাওঁ আৰু এইটো ন এই মালটো এনেকৈ লৈ বাপৰে বাপ এতিয়া ট্ৰাই কৰোঁ চিকেনটো এটা স্মকি ফ্লেভাৰ আছে এই ফ্লেভাৰটো বহুত মজা হয় ৱাও গাহৰিটো এইটো লাষ্টৰ কাৰণে থৈছোঁ এইটো লাষ্টত খাম পুৰা সিজি গৈছে পুৰা চফ্ট পিয়ৰটো কেপাচিটি কিমান দূৰ কেপাচিটি দেখাই নাই মই আৰম্ভ হওঁহে ইমানৰ 5 বাৰ এইটো 5 নম্বৰ 5 নম্বৰ অঁ কৃষ্ণা কেইবাৰ ল'লা 4বাৰমান লৈছোঁ গম পাই নাই ৰাইচ মই পানীয়ে খোৱা নাই মানে পানী অকণমানো যদি সোমাই যায় ন তেতিয়া সেই জেগাখনত গাহৰি টুকুৰা এটা নোসোমাব মানে কমাই ল ঐ শেষ কৰিলে ভাত কেইটামান দিবচোন কেইটামান থালিটো এনেকা চাফা হৈ গৈছে চেহেৰা চাব পাৰি বিহু লাগি যোৱাৰ লগে লগে অংগী ভংগী ওলাই গৈছে ৰাহুলে বিচনাত শুই থাকোঁতে দিয়ে লাষ্টত ক্ষীৰটো বাকী আছে ক্ষীৰ বাপৰে ভাল ভাল মিঠাই পাত্তা নাপাব এইবিলাক দেই এইটো চবচে বেষ্ট একচুৱেলি মই ইমান বেছি নাখাওঁ কিন্তু এই গান জুবিনৰ লাগি আছে কাৰণে মই মানে খায়ে আছোঁ নকবি ধৈত সকলো খাদ্য খতম কৰি ওলাম আৰু মই সচৰাচৰ তামোল নাখাওঁ কিন্তু আজি মই খাই দিওঁ আৰু ৰুল ব্ৰেক কৰি দিছোঁ আৰু দে এপান দে মাথা চাথা ঘূৰাই নপৰোঁ বুলি কৈছে দাদাই তামোল নাই ন ভাত খোৱা লাগিব ঠিক আছে দাদা আহিছোঁ দিয়ক বাই মা কচম কৈছোঁ ইমান ভাল খানা সঁচাকৈ খোৱা নাই মজা মজা পেচা কৈছোঁ মাত্ৰ 1400 টকাৰ বিল হৈছে কিন্তু ভাই 3 দিন মই আৰু 3 দিনলৈ নাখাওঁৱে আৰু 3 দিনলৈ মই নাখাওঁ তো এখনে আছিলে য'ত আমি খাইছিলোঁ জেমছ ডেলিকেচি বুলি আহিব পাৰে আপোনালোকেও মানে যোন বেংগলোৰত আছে বিৰাট ভাল খানা হয় মানে অসমৰ
বম গৰম তামোলখন খাই দিয়াৰ কাৰণে নেলুলৈকে খাই লোৱাৰ পিছত এতিয়া মাথাও ঘূৰাইছে ইমান খাবলৈ কোনে গৈছিল তামোলটো খাই দিলো ন মাথা ঘূৰা তামোল দিছে বে মাথা ঘূৰাই দিছে তামোল ইয়াক ধৰি লৈ যাবলগীয়া হৈছে এতিয়া তো বৰ্তমান আমি ঘৰ আহি পালোহি আশা কৰো যে এখন ভিডিঅ' চাই আপোনালোকক ভাল লাগিল আৰু এইখন ভিডিঅ' আমি বেছি বহলাই নিদি এসাঁজ গাহৰি সৈতে শেষ কৰিলো আৰু এই ধৰণৰ আমাৰ ঢেৰ ভিডিঅ' আহি আছে সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টিম কেমেৰা অকল আপোনালোকৰ কাৰণে সেইকাৰণে বনোৱা হৈছে কমপ্লিট অসমীয়া ভাষাত আৰু আমি যেতিয়ালৈকে বেংগলোৰত আছো কাৰণ আমি উৰণীয়া পক্ষী আমাৰ কোনো ঠিকানা নাই তো বেংগলোৰত আমি প্ৰত্যেকটো ইনফৰমেশ্যন আমি কোনাৰ পৰা উঠাই আনি আপোনালোকক দিম যাতে আপোনালোক কেতিয়াবা যদি বেংগলোৰত আহে তেতিয়া আপোনালোক একো প্ৰব্লেমৰ মুখামুখি হ'বলগীয়া নহয় আৰু যদি নাহেও তেতিয়া ইনফৰমেশ্যন থকাটো দৰকাৰ নহয় একেখন দেশৰে মানুহ আৰু সেইখন এটাই ক'ব বিচাৰো জয় আই অসম